Hello guys, আপোনালোকৰ আগত আজি মই এটা আচাৰৰ ৰেচিপি লৈ আহিছো। দেখি গম পোৱা নাই নহয়, বলক তেনে ভিডিওটো চাওক। এয়া আজি বনাম মই থেকেৰাৰ আচাৰ। Yes, যিসকলে টেঙা খাই খুব বেছি ভাল পায় তেওঁলোকৰ বাবে। So ভিডিওটো ষ্টাৰ্ট কৰো। মই থেকেৰাখিনি এনেদৰে ভালদৰে সৰু সৰু মিহি মিহিকৈ কাটি ললো আৰু এইখিনি মই এতিয়া ৰ'দত দিম। এয়া থেকেৰাখিনি মই কাটি ৰ'দত দি দিলো। ৰ'দত দি দিয়াৰ পিছত দুটামান টান ৰ'দত শুকুৱালো। এনেকৈ কম হৈ গ'ল। একেবাৰে ইজি এণ্ড চিম্পল হয় বনাবলৈ। বহুত বেছি টেঙা হয়। এয়া মই নিমখ দিলোঁ, কাশ্মীৰী মিৰ্চ দিছোঁ 1 চামুচ, জিৰা গুড়ি 1 চামুচ দিছোঁ। তাৰপিছতে মই ইয়াত এয়া মই কাটি থোৱা জলকীয়াৰ আচাৰ হয় সেইখিনি মই দি দিছোঁ। 2-3 চামুচমান দি দিম। তাৰপিছত মিক্স কৰি ল'ম। এয়া গোটেইখিনি মিক্স কৰি লৈছোঁ মই। তাৰপিছতে ইয়াত মই মিঠাতেল এড কৰিম। কেঁচা মিঠাতেলেই হয়। যিমান পৰিমাণৰ লাগে মিঠাতেল মই ইয়াত দি দিম। আৰু এনেদৰে বটলত মই ভৰাই ৰাখিম। তাৰপিছত এইখিনি কোমল হৈ যাব আৰু খাই খুব ভাল লাগে। গৰম দিনত খাই বহুতেই ভাল লাগিব থেকেৰাৰ আচাৰ। সো গাইজ, আজি যদি মোৰ ভিডিওটো ভাল পাইছে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু যদি কোনোবা নতুন ব্যক্তি আছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিওটো চোৱাৰ বাবে থেংক ইউ। আজিলৈ আহোঁ। বাই বাই।